কৰিম নতুন নতুন কন্টেন্ট আনিম কি জোস বেটৰ আৰু কৈ দিবে চোন জানো হাক বাহে বইছি ঘটি লাগব নেকি ইয়ে ৰাম এনকে কিবা হ'ব নহয় এনকে মই ক'বই নোৱাৰো একো নাই তো দোস্ত আমাৰ লগত এটা কথা আছে পাঁচ হাজাৰ টকা লগাই দিছি মই খেলবা নাজানো 5,000 টকাটো লগাই দিছি না চাক এতিয়া হাল্লি কি হ'ব 5,000 টকা সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি আমি বহুত দিনৰ মূৰত আমাৰ বন্ধুসকলৰ লগত আমি ওলাই আহিছোঁ তো বহুত ভাল লাগিল আজি কাৰণ আৰু ৰিচেণ্টলি মই এটা ব্লগ দিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বুলি ইমান এটা কোনটো পৰি আছে নেকি কোনটো সেইটো লেণ্ডশ্লাইড নহয়, এইটো মাটি কাটিছে এ ভাই কি বৰ হৈ যায় মোৰ মই ক'বই নোৱাৰো একো নাই তো দোস্ত আমাৰ লগত এটা কথা আছে চাহ ভাই আমি অসমবাসী ৰাইজক ইমানে ক'ব পাৰো আমি ট্ৰাই কৰি আছো এতিয়া আপোনালোকে ছাপোৰ্ট কৰাটোহে মেইন কথা সেইটোৱে ভিডিঅ'টো চাই অকল ভিডিঅ'টো চাই পেলাই স্কিপ কৰি দিলে নহ'বতো আপোনালোকে অলপমান ছাপোৰ্ট দেখাব লাগিব আমাক যাতে আমি এটা উৎসাহ পাওঁ যে আমি আৰু কৰিম নতুন নতুন কন্টেন্ট আনিম কি জোস বেটৰ আৰু কৈ দিবে সেইখিনিয়ে থাকিল আৰু আপোনালোকৰ কাৰণে যদি চেনেলটোত নতুন হয় তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব আপোনালোকক বাকী এইটো আমাৰ আৰু এটা ভাই আছে তাৰ নাম হ'ল ৰূপম কলিতা সি এটা তাৰ চেনেলে আছে ৰূপম কলিতা ব্লগছ বুলি ভাইটো এটি মানে অলপ বেছি কৈ দিছি একো নাই ধৰি বান্ধি লাভ নাই এতিয়া মানে কি কথা নতুন খুলছি না জোচ বাকী বাদ দিয়া এইগিলা কথা আপোনালোকে ভিডিঅ'বোৰ এনজয় কৰিব লাগে আৰু চাব লাগে বেলেগ একো নকওঁ তো যদি ভিডিঅ'টো অলপ হ'লে ভাল লাগিছে লাইক কৰি দিব আৰু সেয়াই আৰু বঢ়িয়া একদম লোকেশ্যন কি একদম ফ্ৰেছ জেগা মজা লাগে ইয়াত আহি তো এতে কিবা কৰি আছে অলপ দেখাই দিয়ক এই কি আছে কেৰাম খেলো ভাই এই মাৰ এইটো উত্তোলন মানে পালি ভাল এটা কথা কওঁ এই ট্ৰেইন আহিছে চা এই ট্ৰেইন মাৰ গুলি হাতখন উঠাবা এইগিলা খেলি যে আছে ই লাইফত কি কৰোঁ ই লাইফত কেৰাম চলাব কেৰামৰ বিজনেছ চলিব আমি হুচু চালা ভিডিঅ' বনাওঁ কিবা কৰোঁ নাই চাচোন জানো হাক বাহে বইছি ঘটি লাগব নেকি ইয়ে ৰাম এনকে কিবা হ'ব নহয় এনকে একো নহ'ব কিবা ভিডিঅ' নালাগব এনেকে আমাৰ দৰে ভিডিঅ' মোবাইল ওলাব লাগিব হয় নে নহয় গাইজ আপুনি অলপ হ'লেতো ছাপৰ্ট দিছে আমাক এখন মজাকে ট্ৰেইন আহিছে এই ট্ৰেইনখন চাওক ট্ৰেইনখন মানুহৰ হোৱা হ'লে হাই দিলোঁ হয় মানুহ যদি মানুহৰ হ'ল মানুহ নাই নেকি মানুহ নাই এই মাত্ৰ এখন হয় মালটানা গাড়ী এই মাত্ৰ এখন গেল আৰু এখন আহিছে মালটা কি কবি এই অসমখনৰ কথা কি কবি অসমখনৰ চলি আছে মেইনলি যায়ে আছে আহা কিন্তু একো নাই চিলিণ্ডাৰৰ দাম দেখছে নাই এই স্বৰ্গ যাই পাইছে এই চাওক আমাৰ ট্ৰেইনৰ ড্ৰাইভাৰ ঘূৰি যাবি ব্লগ বনাৰ কাৰণে 100টামান দাবা আছে আমি মেইন আছিলোঁ ইয়াৰ টপিকত তই ভাই কেৰাম মানে কেৰাম খেলি উল্টাম কি সেইটো বৰ্তমান নাজানো 5,000 টকা লগাই দিছি মই খেলবা নাজানো 5,000 টকাটো লগাই দিছি না চাক এতিয়া হাল্লি কি হ'ব 5,000 টকা তোৰহে যাব মোৰ কি যায় 2 লাখ টকা আছিল একাউণ্টত তোৰহে যাব তোৰহে যাব বোলে 2 লাখ টকা তই লাইভতো দেখি পাইছ না কেৰামত আছে কেৰামত কথা কোৱা নাই লাইভত থাকিব লাগিব কেৰামত থাকিব লাগে না এই 5,000 টকা লগাই দিছা বাকী মেইন গাইজ এতিয়া টপিকটো হ'ল মানে যেতিয়া লগ কৰিম নাই তেতিয়া ট্ৰেইন কেইখন আহি কেনে বাদাল দি থৈ যাব সেইটোৱে কথা দুখন গেলা এতিয়ালৈ কি মজা তিনিখন গেল তিনিখন গেল ভিডিঅ' বনাব চান্সে নাপাওঁ যেতিয়া বনাব লওঁ তেতিয়াহে গোটেইকেইটা ভিডিঅ' ফ্লপ মাত হয় দে ভাই মাথাটো মানে টিঙিচ কৰিম লাহেকে গধূলিও হ'ল সূৰ্যৰ পোহৰো নাই সূৰ্য আমাৰ লগত নাই এতিয়া মোবাইলত গাইজ ভিউজটো দেখাই দিয়া ভাই এইটো ভিউ কি মজা ভিউ এইটো AC হয় পুৰা AC পুৰা 100% গুৱাহাটীৰ মাজত ইমান ধুনীয়া জেগা গাইজ ভিডিঅ'টো যদি অলপমান ভাল লাগিল দেন এটা লাইক কৰি দিবা যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই ধন্যবাদ